শাস্ত্ৰই আমাৰ সকলোকে সৎ উপদেশহে দিছে। কোনোবাই যদি নামানি বিপদে গৈছে তাৰ কাৰণে শাস্ত্ৰ দায়ী নহয়। শাস্ত্ৰ গুৰু সবে শিষ্যক কৃপাই শুদ্ধ উপদেশ দিব, শিষ্য সবে শুদ্ধ ভাৱে নাচৰিলে তাৰা সবে কি কৰিব? ক'বহে পাৰে মাক বাপেকে, ল'ৰা ছোৱালীয়ে যদি নামানে নিজৰ ফল নিজে ভোগ কৰিব। গতিকে উদ্ধৱে তেতিয়া আকৌ ক'লে, মই জ্ঞান সন্যাসৰ দ্বাৰা নাপামনে? নাপাইবাহা মোক লাগ জ্ঞান এবা সন্যাসে, নাপাইবাহা মোক লাগ একাদশী উপবাসে। এইবোৰ উপবাস কৰি মোক নাপাবা। ভগৱানে নিজে কৈছে দেই, আমি নাজানি এতিয়া বহুতে উপবাস কৰিছে। গতিকে আমি যাজ্ঞবল্ক্যই কৈছে, তুমি একাদশী উপবাস কৰাতকৈ, ভাত লঘোণ কৰি শৰীৰক কষ্ট দি ব্ৰত আচৰণ কৰাতকৈ তুমি 11টা সৎগুণ বিশিষ্ট হোৱা। তেতিয়া তুমি কোনো ব্ৰত নকৰাকৈ তুমি ভগৱানক লাভ কৰিব পাৰিবা আৰু মুক্তি লাভ কৰিব পাৰিবা।